গাইজ আজি আপোনালোকক মই ৰাস্তাৰ পৰাই স্বাগতম জনাইছোঁ মোৰ জেবি ক্ৰিয়েশ্যন চেনেলটোলৈ। সকলো নিশ্চয় ভালে আছে। আজি মই আছোঁ মৰাণত মোৰ লগৰজনী থাকে আৰু তাইক আজি মই বিয়াৰ পিছত প্ৰায় 6 বছৰমানৰ পিছত লগ পাম আৰু আপোনালোককো দেখুৱাম। তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে ধ্যানা কাশ্যপ, মোৰ লগৰ মানে নম্ৰতাৰ ছোৱালী। ব্ৰাছ কেইডালত কি আছে? বাৰ্বি আছে ন? অঁ, কোনে আনিলে তোমালে? কোন হয়? জুৰি জুৰিয়ে আনিলে ন? অঁ, তাৰপিছতে জুৰিয়ে আৰু কি আনিলে? এইটো তাত কি সোমাই আছে? পেঞ্চিল হয়নে? আৰু এইটো কেনেকুৱা লাগিছে? ভাল লাগিছে। এইটো তুমি পিন্ধিবা দেই। এইটো কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। ভাল লাগিছে, বঢ়িয়া। অঁ, কি মাংস? ছাগলী মাংস। আজি ছাগলী মাংস খালি খাই কেনেকুৱা পাওঁ সেইটো তই জানো আৰু। খাই লৈ পেলাই ফিডবেক দিম। এইফালে ভাত পাতি আছে আৰু এইফালে মাংস বনি আছে। তাৰপিছতে পোলাও বনাব বোলে, গম পাইছোঁ। পোলাও বনাব। পোলাও সদায় মোক ফটোত দেখি থাকো। সদায় ধুনীয়াকৈ ফটো দি থাকে তাই। তাই এইপিনে খানা বনাই আছে, আনফালে মই টিকলিজনীৰ যিবিলাক টেডি সজাই ৰাখিছে ইমান ধুনীয়াকৈ সেইখিনি অকণমান দেখুৱাই দিওঁ। আৰু তাই মোৰ লগত খেলিব বোলে এইখিনিতে, সেইকাৰণে লৈ আহিছে তাই মোক এইটো ৰুমলৈ। সিহঁতৰ ড্ৰয়িং ৰুম হয়তো, আৰু তাতে চাওকচোন তাইৰ ভাগক খুব ধুনীয়াকৈ ফটোবিলাক বন্ধুৱাই ৰাখিছে। আৰু তাই আহি গ'লে মোৰ লগত খেলিবলৈ। আৰু এতিয়া বোলে টেটিকেইটাৰ লগত মোক চিনাকি কৰাই দিব তাই, আৰু কোনটো কোনে দিছে সেয়া বোলে মোক ক'ব। আৰু এতিয়া তাইৰ মুখেৰে শুনকচোন কি কয়। ককাই আৰু এইটো পাপাই দিছিলে। অঁ, নিজে আনিছা হয়নি? অঁ, বৰ ধুনীয়া ধুনীয়া দেই। এনেকৈয়ে তাইৰ লগত অলপ সময় পাৰ কৰিলোঁ আৰু খুবেই ভাল লাগিলে। সৰু ল'ৰা ছোৱালীবোৰৰ লগত এনেও ভাল লাগে অকণমান সময় কটাই। আৰু তাইৰ কথাবিলাক শুনিবলৈ সঁচাকৈ খুব মৰম লগা হৈছে। আৰু এইটো বয়সত ইহঁতৰ মুখত কথাবিলাক শুনি খুবেই ভাল লাগে নহয় জানো। আৰু তাইৰ লগতে ফটো দুটামান উঠিলোঁ। তাই ফটো উঠাই খুব চখ, ভাল পায় ফটো উঠি। আৰু ধুনীয়াকৈ চুলি বান্ধিবলৈও দিলে, মোক বান্ধি দিলোঁ। আৰু মাজতে অকণমান তাইৰ লগত খেলিলোঁ, এনেদৰে কথা বতৰা পাতিলোঁ। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো তাইৰ কাৰণে মানে পিছত যেতিয়া তাই ডাঙৰ হ'ব তেতিয়া চাই পেলাই খুবেই ভাল পাব তাই। আৰু সেইটো কাৰণে এতিয়া সাঁচি ৰাখিছোঁ এনেদৰে মোৰ চেনেলটোতেই। আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব কমেণ্ট কৰি দেই। তাইৰ লগতে ময়ো সৰু হৈ পৰিলোঁ। তাই চাইকেলখন চলাবৰ কাৰণে মোক কৈছে, মাহী অকণমান তুমি ঠেলি দিয়াচোন, মই চলাওঁ। সেয়া অকণমান তাইক চাইকেল চলাবলৈ দিলোঁ। মোৰ লগৰ নম্ৰতা। নমস্কাৰ, নম্ৰতা। আজি কিমান নম্বৰত আমি লগ পাইছোঁ? 5 বছৰ পাৰ হৈ গ'ল। মই বিয়াৰ কলেজত পঢ়ি থাকোঁতেই লগ পোৱা। অঁ, তাৰপিছত লগেই পোৱা নাই। আজি আহিলোঁ সিহঁতৰ ঘৰলৈ, ভাল লাগিছে। কাকো মই বিয়া হোৱাৰ পৰা লগেই পোৱা নাই। এনেকৈ আৰু বহুত দিনৰ মূৰত লগ পালে ভালো লাগে এনেকৈ। তাৰপাছত জেবি ক্ৰিয়েশ্যন চেনেলটোৰ নাম আপোনালোকে চাব, কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়াকৈ কৈয়ে দিছে। আজি মই আপোনালোকক নকওঁ, এই ক'লেই। আৰু টিকলুজনীকতো চিনাকি কৰাই দিছোঁৱে আপোনালোকৰ লগত। পুনৰবাৰ দেখুৱাই দিছোঁ মাকৰ লগত। আহা বেটি আহা। মাহীৰ ভিডিঅ'বিলাক চাব বুলি কৈ দিয়া তুমি। ভিডিঅ' চাবা কৈ দিয়া। কৈ দিয়া, মাহীৰ ভিডিঅ'বিলাক চাব। অঁ, মাৰ ভিডিঅ' চাবা ক'লে দেই। মাহী ক'ব লাগিছিলে, কিন্তু মা ক'লে একো নাই। মাহীৰ ভিডিঅ'বিলাক চাব। অঁ, ভাল লাগিলে লাইক কৰিব। ভাল লাগিলে লাইক কৰিবা কোৱা। অঁ, ভাল লাগিলে লাইক কৰিব দেই। আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। এয়া মই চিনাকি কৰাই দিলোঁ। অলপ পিছতে চিনাকি কৰাই দিম, মানে দেখুৱাই দিম আৰু হাজবেণ্ড আৰু মোৰ হাজবেণ্ডে কথা পাতি আছে দুয়োজনে এতিয়া। আৰু আমি ভাত পানী খোৱাৰ পিছত দিনৰ মূৰত যে লগ পাইছোঁ, বহুত ভাল লাগিলে আজি লগ কাৰণে। সঁচাকৈ মানে কি আজি 5-6 বছৰমান হ'ল আৰু কলেজত লগ পাইছিলোঁ নেকি। ৰূপালী জয়ন্তীত লগ পাইছিলোঁ। লাষ্ট আমি কলেজৰ ৰূপালী জয়ন্তীত লগ পাইছিলোঁ। তাৰপাছত বিয়া হ'ল বুলি গম পালোঁ, ময়ো সেয়া হ'লোঁ। তেনেকেই আছোঁ আৰু। তাকে আপোনালোকক মাজে মাজে দেখুৱাই থাকিম। ইহঁতকো মাতিছোঁ আমাৰ তালৈ, তেতিয়াও আপোনালোকক দেখুৱাম।
ঠিক আছে আমি খাই বৈ লওঁ তাৰপিছত আকৌ লগ আৰু কি কি খোৱালে দেখুৱাব সেইখিনি মই দেখুৱাই দিম আপোনালোকক খুব ধুনীয়াকৈ বনাইছে তাই আজি কি বনাইছে আপোনালোকক খাওঁতে কৈছে যে তই তোৰ বোলে হোৱাটছএপত ষ্টেটাছ দি থ চাই থাকো তই কিন্তু খুৱাব লাগিব বুলি ক'লে মই ঠিক আছে মই যিখিনি পাৰোঁ বনাম আৰু ইমান ভালকেও নবনাওঁ নাই তাই ধুনীয়া বনাই মানে দেখি থাকোঁ ফটোবিলাক আৰু আজি তাই বনাইছে খুব ধুনীয়াকৈ আৰু খাওঁতে দেখুৱাম আপোনালোকক কি বনাইছে দেই তেন্তে এতিয়া আপোনালোকে চাই থাকিব সেইটো ঠাণ্ডা দিন আহিছে সেইটো কাৰণে টিকলুক আনি দিছোঁ কেনেকুৱা লাগিছে টুপিটো ভাল লাগিছে ধুনীয়া লাগিছে দেই সেইটো মানে কাণকেইখন মানে কভাৰ কৰি থাকে ধুনীয়াকৈ আৰু এয়া ভাত খাই আছে ইফালে আৰম্ভ কৰিছে আৰু খাবলৈ আমাজনে কপি ফটো উঠাইছে ইমান ধুনীয়াকৈ তাই সজাই মেলি দিছে আৰু সেয়া হৈছে নম্ৰতাৰ হাজবেণ্ড খাই থাকোঁতে দেখুৱাই দিছোঁ আৰু দাদাক আৰু তেওঁ কথা বতৰাবিলাক সঁচাকৈ ইমান ফ্ৰী প্ৰথম লগ পোৱা যেন নালাগিলে তেওঁ খুব মানে কথাবিলাক মানে ধুনীয়াকৈ কয় আৰু মানে হহুৱাই আৰু হাঁহিলোঁ আমি ঠিকছে বৰ ধুনীয়াকৈ কথাবিলাক কয় আৰু নম্ৰতাই এয়া দিয়া মেলা কৰি আছে মই ভিডিঅ' কৰিছোঁ পিছফালৰ পৰা আৰু তাই টিকলিক খুৱাই ল'ব তাৰপিছত আমি খামেই এয়া তাই গোটেই বজাৰখন মেলি লৈছে আৰু এয়া মোক বোলে ভাত বনাই দিব তাই ভাত বনাইছা আজি কি বনাইছানো কোৱাচোন ভাত বনাইছা আৰু আমি আটাইয়ে খাই মেলি কৰি ওলাই আহিলোঁ ঘৰলৈ বুলি আৰু শেষৰখিনি ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ কাৰণ কথা পাতিবলৈ তেনেকৈ সময় নহ'লেই বুলি ক'ব পাৰি তাই এইফালে বনাই থাকিলে মই টিকলিজনীৰ লগতহে বেছিকৈ কথা বতৰা পাতি থকা নিচিনা হ'ল আৰু এনেকুৱা হয়ে আৰু হয় নাই কওকচোন আপোনালোকে ঘৰলৈ আলহী আহিলে বনাই মেলি থাকোঁতে সময়টো পাৰ হয় লাষ্টৰ সময়খিনিত অকণমান কথা পাতিবলৈ পালোঁ আৰু কথা পতাত লাগিলোঁ তেনেকৈ ভিডিঅ' শ্বুট কৰা নহ'ল আৰু এতিয়া আমি আহি বৰবৰুৱা পালোহি আৰু ৰুম পামগৈ এতিয়া আৰু আজিৰ ভিডিঅ'টো শেষ কৰাৰ আগতে ৰুম আহি পাই পেলাই আপোনালোকক চিধাই দেখুৱাইছোঁ তাই মোক দি পঠোৱা মৰমৰ টোপোলাটো এয়া হৈছে এখন চাদৰ তাই খুব ধুনীয়া চাদৰ এখন গিফ্ট কৰিছে আৰু লগত আছে এখন ৰুমালো দিছে তাই আৰু মানুহজনলৈ বুলি গেঞ্জি গামোচা ৰুমাল এনেদৰে তাই দিছে আৰু আচলতে বস্তুনো কি কিন্তু ইয়াত সোমাই থকা মৰমখিনিহে আচল কথা নহয় জানো আৰু খুবেই ভাল লাগিছে আটাইকেইটা বস্তু আৰু নম্ৰতাক এই ভিডিঅ'ৰ জৰিয়তে থেংক ইউ বহুত থেংক ইউ আমি ইমান পটককৈ গৈ ওলাইছোঁ তথাপিও যে তাই এনেদৰে আমাক ইমানখিনি আপ্যায়ন কৰিলে আজিৰ দিনটো খুব ভালদৰে পাৰ কৰিলোঁ ভাল লাগিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু যিসকল নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে